যোৱা 1 মাৰ্কৰ কাৰণে আহিব পাৰে বা সমাৰ্থক শব্দ আহিলে লিখি দিব পাৰা। পুঠিয়ে কাণত পিন্ধে সজাই দুৱাই গি চাবা। ৰংঘৰ কি এনেকুৱা আহি যাব পাৰে। সাগৰখানি কি বা সাগৰখানি বুলি লিখি বুজা। সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। মোগলসকলে অসমত ক'ত ভৰি দিছিল? অসমৰ হেদাং ক'ত জিলিকিছিল? 2020 আহিছিল। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? মহৰ শিঙেৰে তৈয়াৰী পেঁপা। অসমৰ স্বৰ্গদেউক কিহেৰে দেউলী সাজিছিল? চাই যোৱা 2 মাৰ্কৰ 3 মাৰ্কৰ। ক'ত ক'ত বল পালে অসমৰ সেনানীয়ে? শুকান সানন্দ আৰু পানী আজুলিত। কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। 2020 আহিছে এইটো। মই অসমীয়া কবিতাটোৰ অসমৰ প্ৰকৃত বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা বা তোমাৰ নিজৰ ভাষাৰে লিখা। কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া। চুটি গল্প, কবিতা সংকলন, ভ্ৰমণ কাহিনী। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়। দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভক্তি। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা। ব্যাখ্যা কেইটা চাবা। এইটো এটা ব্যাখ্যা। জীৱনে মৰণে মই চিৰদিন অসমীয়া। অসমীয়া দেশ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰ অসমীয়া, মৰিলেও ভৰি ল'ম অসমৰ অমিয়া মৰণ। মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কয় প্ৰশংসা কৰিছে বুজাই লিখা। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতো জন্ম ল'ব বুলি ভাবিছে? মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। 2020 আহিছে। কবিতাটোৰ মূল ভাৱ লিখা। মই অসমীয়া কবিতাটিত কবি সৈয়দ আব্দুল মালিক দেৱে মোগলৰ অসম আক্ৰমণ, অসমৰ অতীত গৌৰৱ, অনুপম প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাচুৰ্যৰ দিশটো অতি সাৱলীল ৰূপত তুলি ধৰিছে। ইয়াৰ লগতে অসমীয়া নৰনাৰীৰ অপৰিসীমা দেশভক্তি আৰু প্ৰবল পৰাক্ৰমৰ বিষয়েও বিস্তাৰিতভাৱে দাঙি ধৰিছে। পৰাক্ৰমী মোগলে অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দৰ্য আৰু প্ৰাচুৰ্য দেখি তবত মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মোগল সাম্ৰাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল অসমীয়া পুৰুষ নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছিল। অসমীয়া পুৰুষ তিৰোতাৰ হৃদয়ত কিমান স্বদেশ প্ৰেম নিহিত হৈ আছিল তাৰ উমান পোৱা নাছিল বিদেশী মোগলে।
কিন্তু সেয়া গম পাবলৈ মোগলৰ বেছি সময় নালাগিল। চৌদিশে ধূসৰ পাহাৰেৰে আবৃত প্ৰকৃতিৰ ৰম্যভূমি অসম দেশ পুৱাৰ হেঙুলীয় ভেলীৰ আবা গছে পাত জঁপিয়াই হোমধুৰ গীত জোৰা বনৰীয়া পক্ষীৰ কাকলি ৰ'দৰ পোহৰত জকমকাই থকা মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি জাংফাই বুলীয়া বনবননি হাতীদাঁতেৰে নিৰ্মিত খৰম পোৱালিৰে নিৰ্মিত দলং সোণৰূপ হাতীদাঁতেৰে নিৰ্মিত অলংকাৰ ম'হৰ শিঙৰ সুৰীয়া পেঁপা তেলাল বৰালি মাছ হাঁহকণী মাটিমাহ বৰা চাউলৰ পিঠাগুড়ি চূণগুটি আদিৰে নিৰ্মিত ৰাজকাৰেং আৰু দৌল দেৱালয় সাগৰ সদৃশ পুখুৰী মৌ বৰষা অসমীয়া মাত কথা সুৰীয়া গীত মাত পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা আই সম্বোধন এইবাৰ একো বাদ পৰা নাই। কবিৰ বৰ্ণনাত আৰু এইবোৰেৰে মুখত পৰিছিল বিদেশী মোগল, কিন্তু অসমীয়া সৈন্য বাহিনীৰ প্ৰচণ্ড শক্তিৰ ওচৰত মোগলে সেও মানিছিল। অসমীয়া ল'ৰা তিৰোতাৰ স্বদেশ প্ৰেমে আৰু বীৰত্বই মোগলৰ অন্তৰ চুই গৈছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধৱৰ্তী হিচাপে অসম থাকি অসমীয়া কৃষ্টি সংস্কৃতি গ্ৰহণ কৰি হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। এনে এখন দেশত জন্মগ্ৰহণ কৰি দেশপ্ৰেমিক কবিজনাই ধন্য মানিছে। মৃত্যুৰ পিছতো এইখন অসমতেই পুনৰ জন্ম লোৱাৰ মধুৰ সপোন কবিজনাই দেখিছে। কবি কিয় মৰাৰ পাছত পুনৰ অসমতে জন্ম ল'ব বুলি ভাবিছে লিখা দিয়া আছে। মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল বা জন্ম কেতিয়া আৰু ক'ত হৈছিল এনচাৰ দিয়া আছে। সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল? সৈয়দ আব্দুল মালিকে কোন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে? সৰগতো কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে? সৰগতো কবি অসমীয়া ভাষাটোক চিনি পাম আৰু বুজি পাম বুলি কৈছে। মোগলসকলে ক'ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল? সংস্থাপন কৰাৰ কথা ভাবিছিল। কবিতা পুথি এখনৰ নাম লিখা। মোগলসকলে অসম ক'ত ভৰি দিছিল? অসম হেংদাং ক'ত জিলিকিছিল? অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? অসম স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? অসমৰ হেদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। ক'ত ক'ত বল পালে অসমৰ সেনানীয়ে? শুকান সানন্দ আৰু পানী আজলিত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। মই অসমীয়া কবিতাটো অসমৰ প্ৰকৃতিৰ বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। কবি সৈয়দ আব্দুল মালিকৰ চমু বিৱৰণ দিয়া বা পৰিচয় দিয়া, ইন্ট্ৰডাকশ্যন দিয়া, আইডেণ্টিটি দিয়া। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে নিজৰ ভাষাত লিখা। মোগল এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি থোৱা পোৱালিৰ ভৰা দলঙত। সুন্দৰভাৱে দিয়া আছে মাই ডিয়াৰ ষ্টুডেণ্ট। মোহ গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল, আহি হ'ল অসমীয়া।
জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেশ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও ভৰি ল'ম অসমৰ অসমীয়া অমীয়া মৰণ মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিক বিৰক্ত আৰু পৰাক্ৰমৰ কিয় প্ৰশংসা কৰিছে ব্যাখ্যা কৰা। মই অসমীয়া কবিতাটোৰ সাৰাংশ। মই অসমীয়া কবিতাটো অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই দেখা। সৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল? ক'ত জন্ম হৈছিল আগত দিয়া আছে আনচাৰ কোৱেশ্চন। সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছে? সৈয়দ আব্দুল মালিকে কোন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? চাবা একমত কৰ।